लोकसभा बिसायख'थिनि सिगां कंग्रेस दलनि थाखाय फिन गिदिर खहा। ज'न इआव बीजेपीनि मोनसे गिदिर जयनिं हाबाफारि। बीजेपीनि मोनसे गिदिर जयनिं हाबाफारिया मैया एबा मंगलबारनि बेलासिनि 4 रिंगायाव ज'न इआव मुरखंसेलेक मिसिं ख्रिस्टि भवनाव खुंफुंनाय जादोंमोन। बे जयनिं हाबाफारियावनो बाहागो लायो आसाम प्रदेश लाइमोन कंग्रेसनि बारग' नेहाथारि आरो धेमाजि जिल्ला कंग्रेसनि गाहाय नेहाथारिया। कलिं पार्टीनि दैदेननायाव सा 300 सुबुंफोरा मैया एबा मंगलबारनि सानजौफुआव बीजेपीआव हाबदोंमोन। कलिं पार्टीया बुंदोंमोन दि बिसोरो गावनि सानथौनि फारसे गोसो बोनो हानायनि उनाव बीजेपी पार्टीआव हाबदोंमोन। लखिमपुरनि एमपि प्रदान बरुवा, ज'न इआवनि एमएलए भुवन पेगु, बीजेपी दलनि धेमाजि जिल्लानि आफादगिरि रुपा खामन, लेङाइ आफादगिरि पार्थ सेत्री, सानजा ज'न इआव मण्डलनि आफादगिरि आदित्य बरुवा, सोनाब ज'न इआव आफादगिरि गणशक्ति मावथिफोर आरो गोबां गुबुन सुबुंफोरा जर'खा हाबाफारियाव बाहागो लादोंमोन। আজি আমাৰ কলিং দলে আমাৰ এখেতসকলৰ কংগ্ৰেছৰ যুৱ মৰ্চাৰ আমাৰ নেতা আৰু আমাৰ কলেজৰ এই আমাৰ কৃষ্ণকুলিহঁতে গোটেইখিনি আমাৰ প্ৰাক্তন কলাজানৰ সভাপতি এখেতসকলৰ নেতৃত্বত আজি আমাৰ বাইদেউ আমাৰ জিলাৰ আমাৰ সভানেত্ৰী ৰূপা কামান বাইদেউ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আমাৰ ইয়াত তেখেতসকলে আজি যোগদান কৰিছে। 300তকৈ অধিক কংগ্ৰেছ কৰ্মী আজি যোগদান কৰিছে। ভাৰতীয় জনতা পাৰ্টি আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক স্বীকাৰ কৰি মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো উন্নয়নৰ যিটো আপোনাৰ যজ্ঞ চলি আছে এইটোত বিশ্বাস আস্থা ৰাখি দেশ সেৱাৰ কাৰণে আমাৰ অঞ্চলৰ ডেভেলপমেণ্টৰ স্বাৰ্থত তেখেতসকলে যোগদান কৰিছে। তেখেতক আদৰণি জনাইছোঁ আৰু আশা ৰাখিছোঁ অহা দিনবোৰত ইয়াৰ জোনাই সমষ্টিৰ সকলো ৰাইজ যেতিয়া একেলগে আমি এটা প্লেটফৰ্মৰ তলত ভাৰতীয় জনতা পাৰ্টিৰ প্লেটফৰ্মৰ তলত আমি যেনেকৈ একেলগে কাম কাজ কৰিম তেতিয়া এই অঞ্চলৰ ডেভেলপমেণ্ট খুব আগুৱাই যাব, তীব্ৰ গতিত আগুৱাই যাব। আৰু ইয়াৰ সাধাৰণ জনগণ বিশেষকৈ এনে কাৰ্যসূচীয়ে সাধাৰণ যেতিয়া চবেই মিলি যেতিয়া চৰকাৰৰ লগত একেলগে মিলি কাম কাজ কৰিব তেতিয়া সাধাৰণ জনগণ এটাও মই ভাবোঁ যে গৰীব মানুহ দুখীয়া মানুহ কোনো যেন বাদ নপৰে, সকলোৰে উন্নয়ন ভালকৈ হওক তাৰে কামনা কৰি তেখেতসকলক আজি মই আদৰণি জনাইছোঁ। ছাৰ মুঠ কিমান মানুহ জইন কৰি দিব? 350তকৈ অধিক মানুহ জইন কৰিছে। অলপ পাছত আপোনালোকৰ লিষ্টটো আমাৰ দলৰ ফালৰ পৰা দি দিব। ছাৰ যিহেতু লোকসভা নিৰ্বাচন যিমানে কাষ চাপি আহিছে, ছাৰ আমি আপোনালোকে দেখিছে, চব ৰাইজে দেখিছে কংগ্ৰেছৰ ছাৰ খহনীয়াটো বিচাৰ বেছিকৈ হৈছে। ছাৰ এইটো ছাৰ কিহৰ ইংগিত বুলি ক'ব আপুনি? তাৰমানে এইটো কংগ্ৰেছৰ খহনীয়াটো যিটো হৈছে এইটো মই ভাবোঁ যে এইটো স্বাভাৱিক কথা, কিয়নো ভাৰত ৰাষ্ট্ৰ যেনেকৈ আগুৱাই গৈছে মোদীজীৰ নেতৃত্বত, প্ৰধানমন্ত্ৰীৰ নেতৃত্বত, বৰঞ্চ পাৰ্লিয়ামেণ্টত কংগ্ৰেছৰ যিজন মেইন সভাপতি খাৰ্গে ডাঙৰীয়াই নিজে স্বীকাৰ কৰি লৈছে 400 পাৰ হোগা যে 400তকৈ অধিক NDA যেতিয়া আসন পাই যদি পুনৰ চৰকাৰ গঠন কৰে সেইটো চৰকাৰক বাদ দি বেলেগে ক'ত আঁতৰি থাকিব। সেইকাৰণে কংগ্ৰেছৰ এইটো নিজে চবেই স্বীকাৰ কৰি লৈছে আৰু কংগ্ৰেছৰ এইটো মই ভাবোঁ যে এইটো কুশাসনৰ ফল। আৰু যিটো আগত কংগ্ৰেছক আগত ৰাইজে দেখিছে অলৰেডি নেদেখা পাৰ্টি নহয়। আগততো কংগ্ৰেছৰ গোটেই শাসনকাল কেনেকৈ চলিছিলে, তাৰপৰা যেতিয়া 100 টকা দিল্লীৰ পৰা পঠায় 85 টকা গাঁৱত আহি নাপায়তো, 15 টকা আহি পায়। কংগ্ৰেছৰ লিডাৰে স্বীকাৰ কৰিছিলে তেতিয়া। এতিয়া ডাইৰেক্ট DBT ডিজিটেল ইণ্ডিয়া চুইচ যেতিয়া টিপিব তাৰপৰা 1 টকাও মাজত কোনো খাব নোৱাৰা পৰিস্থিতি কৰি দিছে। সেইকাৰণে দুৰ্নীতি নাইকিয়া হৈছে। চাকৰি আপোনালোকে দেখিছে 1 লাখতকৈ অধিক চাকৰি এতিয়া দিছে, 4 অনাও কোনো দুৰ্নীতি নকৰাকৈ দিছে। এতিয়া আৰু 35,000 দিব, কিমান স্বচ্ছ নিকাভাৱে দিছে। মই ভাবোঁ যে আপোনালোকে নিজে গাঁওবোৰত দেখিছে কেনেকৈ 4 অনাও খৰচ নকৰাকৈ সাধাৰণ গাঁৱৰ মানুহে পাইছে চাকৰিটো। তো এনে ডেভেলপমেণ্ট এনে এজেণ্ডাক লৈ মই ভাবোঁ যে সকলোৱে বিশ্বাস কৰি এই বাকী এতিয়া কংগ্ৰেছ বাকী দলবোৰ চব ত্যাগ কৰি চবেই কংগ্ৰেছ দলটোক মই বেয়া নাপাওঁ। কংগ্ৰেছতে মোৰ চিনাকি হৈছে যিমানখিনি হ'লেও, কিন্তু আজিৰ দিনটোত কংগ্ৰেছটো দল হৈ থকা নাই। এটা ৰাহুল গান্ধীৰ এটা কোম্পানী নিচিনাকৈ চলি আছে। এই কোম্পানীত নিচিনাকৈ চলাই থকাৰ কাৰণে এই কোম্পানীত মোৰ কাম কৰাৰ সামাজিক কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰা নাই। এতিয়া BJPয়ে যিটো দলীয় আদৰ্শনীতি যিটো ৰাইজক লৈ সমাজখন চলাই গৈছে সেইটোৰ কাৰণে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো কৰ্মদক্ষতাক মই বিশ্বাস কৰি আমাৰ ইয়াৰ স্থানীয় বিধায়ক আৰু লখিমপুৰ লোকসভাৰ সাংসদ মহোদয়ৰ যিটো কৰ্মৰাজিক মই দেখিছোঁ, আগতো আমি একেলগে আছিলোঁ। সেইটোৰ কাৰণে এখেতসকলে যেনেদৰে ৰাইজৰ কাম কৰে এতিয়া ভৱিষ্যত দিনবিলাকত আমি এই কামবিলাক আৰু অধিক কৰিব পৰাকৈ সহযোগ কৰিবৰ কাৰণে উৎসাহ দিবৰ কাৰণে আৰু ভৱিষ্যত দিনত ৰাইজক যেনেকৈ এতিয়া বৰ্তমান BJP চৰকাৰে প্ৰত্যেকটো দুখীয়া সমাজক চাই আছে
এইটোক মই ভৱিষ্যত দিনবিলাকত আৰু চাব বুলি বিশ্বাস ৰাখি আৰু দলৰ আদৰ্শ নীতিটো মই ক'লোৱে মই এতিয়া বৰ্তমান দিনত কংগ্ৰেছ দল হৈ থকা নাই এটা কোম্পানীৰ নিচিনাকৈ সংগঠন চলাই আছে যেনেকৈ আপোনালোকে চাইছে ৰাহুল গান্ধীয়ে কিবা এটা প্ৰগ্ৰাম কৰিবলগীয়া হ'লে আমাৰ অল ইণ্ডিয়া কংগ্ৰেছৰ সভাপতিৰ নেতৃত্বত নহয় এখেতে নিজৰ ব্যক্তিগত নেতৃত্বত যিবিলাক কাম কৰে এইটোৰ কাৰণে আমি অলপ উঠি অহা যুৱচামে বিতুষ্ট হৈ পেলাই আমি কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কিমান সংখ্যক লোকে আজি আপোনাৰ নেতৃত্বত বিজেপি যোগদান কৰিছে 350 ৰাতিপুৱালৈকেতো আমিতো বহুত আছিলোঁ দেৰি হ'ল আমি তাতকৈ অধিক 500জনলৈকে আছিলে সময়টো বেছি দেৰি হোৱাৰ কাৰণে এতিয়া সন্ধিয়ালৈকে আমি 350জন মানে ইয়াতে হয় লোকসভা নিৰ্বাচন আহিছে আপুনি কি সংকেত দিব বিচাৰিব জোনাইৰ পৰা লোকসভা নিৰ্বাচনততো আমাৰ জোনাইততো চাব গ'লে বিৰোধী নায়েই আমাৰ কংগ্ৰেছৰ বুথ লেভেললৈকে কোনো এটা সদস্যই নাই এইটো কাৰণে মোৰ বিশ্বাস আছে ইয়াত বেলেগ বিশেষ এটা মন্তব্য দিব লাগে বুলি মোৰ অনুভৱ নাই বিৰোধী শূন্য বুলিয়ে মই আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ क'क्राझार नोगोरनि आर.एन.बी लामाजों थांनाय बागानसालि वार्ड नम्बर 8 आव रायजो राजाफोरनि गोग्गो देहा लाखिनो थाखाय सानजोरां इन्टारप्राइजआ गोदानै जेनेसा वेलनेस प्राइभेट लिमिटेड बेखेवदों बे सानजोरां इन्टारप्राइज आयुर्वेदिक गलायाव मानसिनाव जानाय गेदेर गेदेर बेरामनि मुलिफोरखौ मोननो हागोन किडनिकआव अन्थाइ जानाय आथिं आखाइ जरा जरा सानाय लिभार गाज्रि जालांनाय मोदोमनि माननाय आरो बेनि अनगायैबो बायदि बायदि गेदेर गेदेर बेरामफोरनि मुलिफोरखौ बे सानजोरां इन्टारप्राइजआव लांफैनो हागोन सानजोरां इन्टारप्राइजआव गासै बेरामनि मुलिफोरखौ हलसेल राङावनो लांनो हागोन सानजोरां इन्टारप्राइज बिगोमाया फोरमायबावनाय बायदिब्ला नैबे 9954157149 जानबुं नाम्बारनि गेजेरजों नोंथांनि गोनांथि जानाय मुलिफोरखौ सुलाद लानो हागोन